Hi friends, Assalamu alaikum aru namaskar. Apnalok সকলোকে frvlogs লৈ স্বাগতম জনাইছো আৰু এতিয়া মই খাজি ৰেডি হৈছো আৰু কাপোৰ এয়া ঈদৰ কাপোৰবোৰ পিন্ধিলো আজি ফাৰ্ষ্ট গৈ আছো ঈদৰ আলহী খাব আৰু ঘৰত গৈ আছো মই আৰু ভাবিলো আপোনালোককো অলপমান দেখুৱাই দিও তো ভিডিওটো আৰম্ভ কৰিছো সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু আজি গৈ আছো আজি হৈছে দেওবাৰ আজি মোৰ ভন্টিহত আৰু বাইদেউ সকলোৱে আহিছে চাৰি ভাইবনি আমাৰ আৰু চাৰি ভাইবনি আজি একেলগ হম হে কাৰণে মই দেওবাৰীয়াকৈ যাব পাৰো হে কাৰণে হিয়তো আহা নাই ইমান দিন আজি দেওবাৰ মই যাব পাৰিম হে কাৰণে হিয়তো আহিছে হিয়তে ৰাতিপুৱাতে আহি গৈছে 9টাৰ আগতে আহি গৈছে ওচৰত হিয়ত আৰু মই অলপমান দূৰত যেহেতু হে কাৰণে মোৰ অলপ দেৰি হৈ যায় মই মোৰ কাম বনখিনি কৰি উলাওতে আৰু মিষ্টাৰে দোকানত অলপ মাল আনিব লগা আছিল হে কাৰণে আমাৰ দেৰি হৈ গৈছে এতিয়া 12টা বাজি গৈছে আৰু এতিয়া আমি উলাই আছো তো আপোনালোককো লগত গৈ আছো আৰু এইফালে এয়া মিষ্টাৰ উলাইছে হাই দিয়া হাই এয়া ফিৰোজ এফালে হা চশমাটো খুলি লোৱা এয়া ফিৰোজ আৰু এয়া ফিৰোজ আছে ৰিহান নাই ঘৰত ৰিহান মানে মা আহিছিলে ঈদৰ 2 দিন পিছতে মা আহিছিল আৰু মা এদিন থাকি গৈছে তো মাৰ লগত ৰিহান যাবলৈ বহুত উৎপাত লগাইছে আৰু ৰাখিব নোৱাৰিলো মাৰ লগত গুচি গৈছে ৰিহান আৰু এতিয়া এয়া ফিৰোজ গৈ আছে ৰিহানক আজি লৈ আহিম গৈ তো গৈ থাকো ভিডিওটো চাই থাকিব আপোনালোকে পাছত লগ পাম পিছতে আপোনালোকক লগ পাম মিষ্টাৰে কৈ দিছে আৰু আজি মিষ্টাৰেও প্ৰথম পিন্ধিছে ঈদৰ কাপোৰ কেনেকুৱা লাগিছে কাপোৰ ভাল লাগিছে মোৰ পছন্দত লৈছে কাপোৰ এতিয়া পিন্ধি কৈছে ভাল লাগিছে বোলে এনে লব নোখোজে কাপোৰযোৰ আছে তা আমি আহো এতিয়া হেল্ল' ফ্ৰেণ্ডছ আমি ঘৰ আহি পাইছোঁ বহুত সময় হৈছে আৰু খোৱা লোৱা কৰা হৈ গ'ল সকলোৰে আৰু এতিয়া মোৰ মেজু ভণ্টিজনী যাব খুজিছে সি অলপ সোনকালে গৈ আছে কাৰণ তাৰ লগতে তাৰ শাহু মা আহিছে শহুৰ আহিছে এয়া উৰণি লোৱাজন মোৰ সৰু ভণ্টিৰ শাহু মা আৰু ওলাই গৈছে যেন ভণ্টিৰ শহুৰ হয় আৰু এয়া আমি কথা পাতি আছোঁ আৰু আমাৰ ঘৰত আজি বহুত মানুহ আৰু এয়া দেখিব পাইছে সেই কাৰণে ইমান সময় ভিডিও কৰিব নোৱাৰিলো আৰু হাই দিছে হেজনীয়ে আমাৰ ভাবি আৰু অলপ দেখাব খুজিলেও হিয়তক দেখাব নিদিয়ে বহুত লাজ কৰে তো হিয়তে অলপ এতিয়া উলাব খুজিছে আৰু মই অলপমান ভিডিও কৰি আপোনালোকক দেখাই দিছো তো বলকচোন চাই থাকিব আৰু ইফালে এজনী মোৰ ভাগিনী হয় হি ভিডিও বনাই আছে নাৰ্গিছ লিটিল ব্লগছৰ কাৰণে আৰু এয়া আমাৰ ভিনি হয় এয়া স্পৰ্টিং পিন্দাজন ৰেড কালাৰ স্পৰ্টিং পিন্দাজন আমাৰ ভিনি নাৰ্গিছৰ আব্বা আৰু এয়া ভণ্টিহঁত গৈ আছে এয়া অলপমান আপোনালোকক দেখুৱাই দিলোঁ আৰু সেইফালে আমাৰ আব্বা আছিলে আৰু এইজন আমাৰ আম্মা হয় আৰু এই ভিডিওখিনি ফিৰোজে কৰি দিছে আৰু এয়া মই গাড়ীৰ পিছফালে ৰখি আছোঁ এয়া এতিয়া আমি সকলোৱে ৰখি আছোঁ আৰু ভণ্টিহঁত গুচি গৈছে আৰু আমাৰ ভাবি হয় এয়া আমাৰ মাইনা হাই দিয়া মুকুলু মুলু মইনা এইটো আমি জানো হয় জানো হাই দিয়া আৰু এজনী এফালে মানে এফালে এইয়া টিকলু ই হাই দিছে সকলোকে পুষ্পা কোৱাচোন আৰু এইটো আমাৰ ভতিজা হয় কৈ দিয়া আৰু এজনী ভাগিনী মানে এফালে চোৱা
এজনী লাজ কৰে বহুত লাজ কৰে তাইক চাব নিদিয়ে এইজনী সৰু ভণ্টি হয় আমাৰ এয়া মোৰ বাইদেউ হয় নাৰ্গিছ লিটিল ব্লগছৰ নাৰ্গিছৰ আম্মা আৰু এইয়া এজনী আমাৰ ভাই বোৱাৰী হয় মাহীহঁতৰ ঘৰৰ আপোনালোকক আগতেও দেখুৱাইছিলোঁ আৰু এয়া অলপ দেখাই দিয়াচোন একশ্যন অলপমান একশ্যন দেখাই দিয়া আৰু আমি এতিয়া সকলোৱে অলপ ৰখি আছোঁ ৰখি কথা পাতি আছোঁ গৰম আজি ইমান গৰম বাঢ়িছে বহুত গৰম দিছে আজি দিনটোত আৰু অলপ পিছতে আমি যামগৈ আৰু এতিয়া আমি আমাৰ মাহীহঁতৰ ঘৰত বৌৰ লগতে আহিছোঁ মাহীহঁতৰ ঘৰতে আৰু মাহীৰ ছোৱালীজনী অসুখ হয় তাইক চাব আহিছোঁ এয়া শুই আছে মাহী ডক্টৰ তাতে লৈ গৈছিলে আৰু এতিয়া আমি ঘৰলৈ আহিব খুজিছোঁ আৰু মাহীয়ে খালি বাৰে বাৰে বাইদেউক মাতি নিয়ে আহিব খুজিলেও মাতি নিয়ে সেইকাৰণে আমি হাঁহি আছিলোঁ ভণ্টি আৰু মই কিবা কথাৰ কাৰণে বাৰে বাৰে মাতে ফ্ৰেণ্ডছ এতিয়া আমি মা ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু সেয়া আপোনালোকক অহাৰ সময়ত দেখুওৱা নাই আৰু এতিয়া আমি আহি বিহুগুৰি মেডিকেলৰ ওচৰত অলপমান ৰখিলোঁ আৰু ৰিহানে দোকানৰ পৰা কিবা খাব বিচাৰিছে তো অলপ ৰখিছোঁ আৰু আপোনালোকক ভিডিঅ' অলপমান কৰি দেখুৱাই দিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে